8 ফেব্ৰুৱাৰী আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনৰ কাৰণটো হ'ল আজি মোৰ জন্মদিন আৰু সেয়েহে জন্মদিন উপলক্ষে আজি ভাবিলোঁ অলপ নগাঁৱৰ পুৰণি গুদামত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ পৰাই ফুৰি আহোঁ। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। বাইকখনো বহুত যিহেতু লেতেৰা হৈ আছিলে, সেয়েহে ভাবিলোঁ বাইকখনো অলপ ধুই লৈ যাওঁ। যিহেতু মন্দিৰ যোৱা কথা, সেয়েহে ওচৰতে থকা বাইক ৱাছৰ তাতে গাড়ীখন ধুই ল'লোঁ। ৰ'ব আপোনালোকে ভাবিছে যে ইয়াতে ৰখি আছোঁ কিয়, কাৰণ মোৰ লগত মেডামো যাব, সেয়েহে মেডামক ৰখি আছোঁ। আমি গৈ জাগিৰোড পাৰ হ'লোঁ। যিহেতু আমাৰ ভোক লাগিছিলে, সেয়েহে অলপ মিঠাই অলপ খাই ল'লোঁ। আকৌ আমি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। ইয়াতে দেখিছেনে 11:30 ইয়াতে বাজিয়ে গ'ল। আমাৰ যথেষ্টখিনি দেৰি হৈছে। ঘণ্টা বাইক চলাই কিবাকে পালোঁ আহি। ভাল লাগিল, বহুত ভাল লাগিল আহি। ধুনীয়া ধুনীয়া ফুল আহি ভাল লাগিল মানে পাৱাই নাই দেখোন গন্তব্যস্থান। মানে ৰাস্তাখিনি আমাৰ গৈ পোৱাত যথেষ্টখিনি দেৰি হ'ল, প্ৰায় 1মান বাজি গ'ল। সেয়েহে লৰালৰিকৈ আমি বাহিৰৰ পৰাই ফুল আৰু চাকি বন্তিখিনি কিনি কিনে আমি ইয়াতে বাহিৰতে, যিহেতু ইয়াতে চাকি বন্তি জ্বলাব লাগে, ইয়াতে চাকি বন্তিখিনি জ্বলাই আমি মন্দিৰৰ ভিতৰলৈকে লৰালৰিকৈ গ'লোঁ। সিবাৰ আহোঁতে এইটো সোমোৱা নাছিলোঁ ন? বনোৱা নাছিল। যোৰাবাটৰ পৰা আনাৰস আৰু বগৰী 1, 2, 3 বৰে। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ অৱস্থিত যিটো পুৰণি গুদামত আমাৰ যিটো মহামৃত্যুঞ্জয় মন্দিৰ আছে, তাতে আজি আহিলোঁ মোৰ জন্মদিন উপলক্ষে। আজি আহি ভাল লাগিল। মন্দিৰটোৰ বিষয়ে দুটামান কথা কওঁ বুলি মই ভাবিলোঁ আপোনালোকৰ ওচৰত। এই মন্দিৰটো আমাৰ ভগৱান মহাদেৱ শিৱৰ নামত উৎসৰ্গিত আৰু এই মন্দিৰটো আপোনাৰ 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰটো পূৰা সম্পূৰ্ণ হৈ উঠে। আৰু আপোনাৰ এই মন্দিৰটোত আপোনাৰ প্ৰায় 126 ফুট ওখ আপোনাৰ যিটো আপোনাৰ শিৱলিংগ, আৰু এইটো এটা ৰেকৰ্ড কৰিছে যে পৃথিৱীৰ ভিতৰত সকলোতকৈ এই শিৱলিংগটোৱে পৃথিৱীৰ ভিতৰত একদম ফাৰ্ষ্টত আছে। আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ, 2021 চনৰ আপোনাৰ 28 এপ্ৰিল নে তাৰিখটো মোৰ ইমান ভালদৰে মনত নাই, 28 এপ্ৰিল নে কিবা তাৰিখ আছিলে। সেইদিনাখন আমাৰ অসমত এটা প্ৰচণ্ড ভূমিকম্প হৈছিলে, প্ৰায় 6.7 ৰিখটাৰ প্ৰাবল্যত এটা ভূমিকম্প হৈছিলে, যাৰ ফলত তুমি দেখাই দিয়াচোন, এই ইয়াতে এটা ফাট এটা মেলিছে, এইটো দেখাই দিয়া, অলপ জুম কৰি কিনে দেখাই দিয়া, আহিব পাৰে চাগে। তাৰ ফলত এটা ফাট এটা মেলিছে আৰু এতিয়া কিবা মেৰামতি কৰি আছে চাগে এইটো কিবাৰ বিষয়ে। আৰু ইয়াৰ এটা ইতিহাস